হে গাইজ কি খবৰ নিশ্চয় আপোনালোকৰ ভাল আজি আমি এটা ভিডিও শুট কৰিব গৈছো এটো একেম আপোনালোকে নিশ্চয় চিনি পায় এটো একেম হয় পূজাৰ পৰা লৈ অহা আজি আমাৰ মানে এই চাৰিজনৰ ভিতৰত হ'ব মানে খেলটো 1 2 3 4 পিস্তলৰ কোপ খাব মানে জুনে আয়ৈ বুলি চিঞৰিব সি আৰু এবাৰ খাব জুনে মাত নলিয়াই সি নেক্সট বাৰ নাখায় জুনে এবাৰ মাউতে মাউৱাই বুলি চিঞৰিব সি আৰু এবাৰ খাব লাগিব পিস্তলৰ গুলি তাৰ পিছত জুনে মাত মুখৰ পৰা নলাই এই মুখৰ পৰা যদি মাত নলাই তেতিয়া সি আৰু নেক্সট বাৰ নাপায় জুনে মাত উলিয়াব সি ফাই থাকিব বাৰে বাৰে ফাই থাকিব বলক তেন্তে ভিডিওটো আমি বেছি দেৰি নকৰি স্টাৰ্ট দি দিওঁ ৰে তহঁতে কি কব হ'ব না হেতুৱে হ'ব তেতিয়াহলে আমি ভিডিওটো আৰম্ভ কৰো मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं গাইস আমি এটা বৰ্তমান এটা এটাকে স্টাৰ্ট কৰিম চাই থাকক এটা গুলিটো মানে মই ভৰাব লাগিব পকেটৰ পৰা ঐ মোৰ গুলি কেটা ক'ত হৈ জানো মই কি জানো মাৰিম দেখিছে নহয় AK-47 হয় এটা পালিশমেন্ট একটা দুইটা তিনটা চাৰিটা গুলি আমি ভৰোৱা হৈছে চাৰিটা গুলি এবাৰ পা জুনে মাত নুলিয়াই সি সাইডত থাকিব জুনে মাত উলিয়াই সি বাৰে বাৰে খুদন কাই থাকিব ওকে চাই আছে ভিডিওটো হেহলকে চাই থাকিব ভিডিওটো কিনে এটো বৰ ধামাকা ভিডিও হয় AK-47 নহয় বৰ খাতৰা আকৌ দে সৰু সৰা নহয় পোৱালি এটা আছে দুটা পোৱালি সব চাৰিজনে পোৱালি হয় কিন্তু জুনে জিকে আপোনালোকৰ আগত প্ৰাইজটো দিম আমি মানে এতিয়া নকওঁ কিমান টকা প্ৰাইজ পাব চকুৰ আগত দিম হিচাপ কৰি কৰি ওকে ঘূৰ কোনে আহিব নাই এক মোৰ পৰা পিছফালে ঘূৰ লাইনত থাক কিবা খাত চাত ভৰাই আনিছে নেকি পিস্তলটো কিবা গণ্ডগোল লাগিছে দেখোন মাৰিয়ে থৈ দিছে যিমানে শুই থাকিবি সিমানেই খুদন খাই থাকিবি এটোতো ৰুলে আছে মান উলিয়াইছে নেকি নাই উলিওৱা তই আহিবি নেকি লাইনত আহিবি মান উলিওৱা নাই তই ঘূৰি দে তেতিয়া লাইনত থাক তিনি কোবত বাচিছে গুলি কিমান আছে এটা আছে ইয়াত কোনো হেৰপেৰ নাই হ'ব মান উলিয়াইছে নেকি উলিয়াইছিলে মাত উলিয়াইছে বুলি কৈছে कहाँ बसेगा উলিয়াইছে নেকি উলিয়াইছে নেকি গাইস চাই আছে ভিডিওটো কিন্তু আপোনালোকে লাইনত ক'ত লুকাই গৈছে এইফালে পুৰা পাৰ্টি মানুহ দেখিব লাগিব এইবাৰ মাত উলিয়ালে কিন্তু আৰু কুৰণ খাব দেই তোক লগাই মাৰি দিওঁ
মান উলিয়াইছে নেকি উলিয়া নাই দাদা ছাৰ দাদা নহয় ইয়াত ছাৰ হয় কাৰণ মোৰ তাত একেম আছে ন তোক ছাৰ ক'ব নেকি এইবাৰ কোনে জনী জনি যদি তোৰ মাত নুলিয়াই ন ঐ এইটো মোৰ চকী হয় তই কেলে বহিছে তই ডাইৰেক্ট মাৰিম আকৌ তহঁতে কেলে শিকাই আছে এইটো শিকাবলৈ নাই কিবা ভৰাইছে নেকি ভৰালে আকৌ ডিষ্টাৰ্ব আছে লগাই মাৰিব লাগিব মাত উলিয়াইছে নেকি এই উলিয়াইছে উহু বুলি কৈছে ৰেহাই নাই ক'ত উলিয়াইছে নেকি চিধা লাষ্ট बहुत थिंकिंग कर रहा ৰেহাই নাই গাইছ একসাথ দি দিওঁ নেকি মোবাইল চোবাইল ফটি যাব নালাগে আৰু কিবা ভৰাইছে নেকি ভৰাইছে নেকি ঠিকে আছে তেতিয়াহ'লে নহ'লে কিমান উলিয়াইছে এইবাৰ চিঞৰিলে আকৌ আৰু মাৰিম যিমান হ'লেও নিচিঞৰিবি দেই না চিঞৰিছে নেকি তেতিয়া আৰু মাৰিব লাগিব চিঞৰিলে না চিঞৰ নাই আৰু ৰেহাই নাই গুলিয়ে যোৱা নাই গুলি যোৱা নাই গুলি ইয়াতে যোৱা নাই ঐ গুলি মিছ হৈছে ইয়াত হেই ফচি গ'ল আকৌ গুলিটো কেলা এতিয়াহে হ'ব এইবাৰ মান নুলিয়াবি আকৌ দেই कहाँ में इधर ना यार किबा भराइছে নেকি ঠিক আছে দেই একো না মাৰো নাই সব মোৰ পিছত কিয় হয় এতিয়া মই এতিয়া কেইটামান কথা কৈ ল'ব লাগিব হ্যাঁ গাইস এই Come here. Hey. एकदम लगाते गाइस মানে এতিয়া আমাৰ অলৰেডি তিনটা কুদনটো কালেই হয় না নহয় এতিয়া মানে বিগ হোৱা নাই বুলি কৈছে সবে কিন্তু পইচাৰ লগত কিন্তু সবে আকৌ বিগ নাই হোৱা বুলি কৈছে পইচাটো যে মই এটা দিম বুলি কলো সবকে এটা প্ৰাইজ দিম ইয়াত থাক মনে থাক পইচাটো মানে মই যেতিয়া দিম বুলি কলো সব মাত বল নাই পইচা যেতিয়া মই নিদু বুলি কোৱাহেতেন সব পলালে হয় এক কুবত মাৰ খাই কিন্তু পইচা দিম বুলি কোৱাৰ কাৰণে
এতিয়া আকৌ চবে পইচাটো ধান্দা হৈ গ'ল এতিয়া চবকে মই প্ৰাইজটো আপোনালোকৰ চকুৰ আগত দিব লাগিব হয়নে নহয় গতিকে আপোনালোকে চাই থাকক কিমান টকা দি আছোঁ মই আৰু কিমান টকাকৈ প্ৰত্যেকজনক হাতে হাতে দিম চাই থাকক আপোনালোকে ভিডিঅ'টো দেই মই এতিয়া প্ৰাইজটো চবকে হিচাপ কৰি দিম থিয় হৈ থাকক মই হাউতকৈ গৈছোঁ হাউতকৈ আহিছোঁ এ ফিউ মোমেণ্ট লেটাৰ A few moments later. গাইজ মানে বন্ধু বান্ধৱীসকল এতিয়া মই এতিয়া আপোনালোকক যে কৈছিলোঁ প্ৰাইজৰ বিষয়ে এতিয়া প্ৰাইজ কিমান দিওঁ আপোনালোকে চাওক আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি নতুনকৈ ভিডিঅ'টো আপুনি চাই আছে তেন্তে ছাবস্ক্ৰাইবটো কৰি দিব আৰু বন্ধুবৰ্গলৈ যিমান পাৰে শ্বেয়াৰ কৰি দিব হয়নে নহয় গতিকে মই এতিয়া প্ৰাইজটো এটা এটাকৈ দিবলৈ অনুৰোধ কৰিছোঁ মানে একে অৰিজিনেলকৈ চুব নাপালেও নকলি হ'লেও চুবলৈ পাইছোঁ বাছ এইটো থৈ দিছোঁ এতিয়া আমি বিতৰণটো কৰোঁ কিমান আচ্ছা মই ইয়াত বহি লৈছোঁ ৰ তই কি কৰিছে কেইটা তই চিধা খাই পেলাই ভালতো আছে মনত পইচাৰ ধান্দাত কি কৰিছে দেখিছে এটা কোনফালৰ পৰা দি যাম কোনফালৰ পৰা দিম কিন্তু আমাৰ যোনবিলাক ফেমিলি চাই আছে চবকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কৈ দে চবে লাইক কমেন্ট কৰিবি শেয়াৰ কৰিবি আৰু সাবস্ক্ৰাইব কৰিবি ভিডিঅ' ওকে সি এইখিনিলৈকে বহুত আগবাঢ়িছে হ'ব 50 টকা গাইজ মই পালোঁ বুলি কওঁ 50 টকা গাইজ মই পালো 50 টকা 50 টকা গাইজ মইও পালো 50 টকা দেখিছে ফূৰ্তি হৈছে না মানে আগলে মনটো কেনেকুৱা লাগিছে ভাল লাগিছে আ গাইজ মইও পালো 50 টকা এতিয়া আৰু নিদো বুলি ভাবিছিলোঁ কিন্তু মানুহকেইটা সৰু যে ল'ৰা ছোৱালীকেইটা অকণ কষ্ট পাইছে সঁচাকৈ মাৰিছে যে এইকাৰণে অকণ কষ্টও হৈছে গতিকে মনটো শুদ্ধ হওক আৰু এনেকুৱা ভিডিঅ' যদি আপোনালোকে বিচাৰে তেন্তে আমাৰ চেনেলত আপোনালোকে কমেণ্ট কৰিব আৰু এনেকুৱা ভিডিঅ' লাগে আমি নতুন ভিডিঅ' আনি থাকিম আপোনালোকৰ কাৰণে যে নহওক লৈ ল দোকানটো নচলিলে মোক ক'লেই হ'ল আৰু গাইজ আগফালে পইচাটো আমাৰ চবকে দেখুৱাই দিয়ক এবাৰ আৰু পিষ্টলৰ গুলি খাই কেনেকুৱা লাগিছিলে আচ্ছা তেতিয়াহ'লে ভিডিঅ'টো আমি বেছি দেৰি নকৰোঁ হয় নে নহয় গতিকে ৰাইজ আৰু এবাৰ কৈ দিছোঁ একেটা কথাকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি নতুনকৈ আহিছে তেন্তে আপোনালোকে সোনকালে ছাবস্ক্ৰাইব কৰক পটাপট কমেণ্টটো ঠকক আপোনালোকে আৰু এনেকুৱা ভিডিঅ' আমাক লাগে পটাপট আমি দি যাম চিন্তা নকৰিবি অ'কে ভিডিঅ'টো আমি ইমান টাইম নলগাওঁ গতিকে ধন্যবাদ টাটা বাই বাই